আজি যিটো ৰেচিপি লৈ আহিছোঁ সেই ৰেচিপিটো আপোনালোকে বহুত ভাল পাব মই পুনৰ কৈছোঁ এই ৰেচিপিটো আপোনালোকে এবাৰ যদি তৈয়াৰ কৰি খায় পুনৰ তৈয়াৰ কৰিব এতিয়া দেখিছে এইটো এটা কেক মানে আপোনালোকে বিভিন্ন ধৰণৰ কেক খাইছে কাপ কেক খাইছে বাটি কেক খাইছে কিন্তু ইয়াৰ সোৱাদটো আপোনালোকে কেতিয়াও লোৱা নাই এবাৰ লৈ চাবচোন বিশেষকৈ গৰম বন্ধ আৰু গৰম বন্ধত আমি ল'ৰা ছোৱালীৰ সৰু সৰু ভোকবোৰ পুৱা গধূলি খাবৰ কাৰণে এনে ধৰণৰ বিভিন্ন বস্তু তৈয়াৰ কৰোঁ নহয় নে আমি কথা নাপাতি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ যিকোনো এখন কেৰাহী ল'ব মই নন ষ্টিকৰ পেনখনেই লৈছোঁ তাত দেখিছে এগিলাচ পানী দিলোঁ এখন ঢাকনি লাগিব এইখন কাপোৰ দিছোঁ যিকোনো পুৰণা কাপোৰ কাৰণ কাপকেইটা লৰি থাকিব 6টা কাপৰ 5টা বহাই দিলোঁ আৰু এইটো কাপত মই আপোনালোকক সঠিক জোখটো দেখুৱাম তেল সানি ল'লোঁ কাপকেইটাত এফালে এখন কেৰাহীও লৈছোঁ এটা টিফিন বাতিও লৈছোঁ আপোনালোকক সহজ হ'বৰ কাৰণে মই গোটেইখিনি বস্তু দেখুৱাই দিছোঁ পানীও দিলোঁ কাপোৰো পাৰিলোঁ আৰু তাতো তেল সানি ল'লোঁ আমুল তাজা নতুবা গৰুৰ গাখীৰ আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে যিটো কাপ মই থৈ দিছিলোঁ সেই কাপেৰে মই 2 কাপ দিলোঁ গাখীৰ অলপমান নিমখটো দিবই তাৰ পিছত দিছোঁ জালুকৰ গুড়িৰ লগত আপোনালোকে অকমান চফ মিহলাই দিব পাৰে এয়া হৈছে গুড়ৰ পৰিমাণটো আধা কাপতকৈ অকমান কম ল'ব লাগে সেইটো নহবৰ কাৰণে আৰু সঠিক জোখটো দেখাবৰ কাৰণে মই প্ৰায় কৈ দিছোঁ 1.5 চামুচ মই গুড় লৈছোঁ আপোনালোকে যদি অকমান মিঠাটো বেছি ভাল পায় এইটোৱে বহুত মিঠা হয় আৰু অলপ মিঠা খোৱা সকলে আৰু অকণ গুড় দিব পাৰে এতিয়া দেখিছে এখিনি সেকি ল'লোঁ কাৰণ গুড়ত যিকোনো বস্তু সোমাই থাকে বাচনটো ধুই ল'লোঁ পুনৰ সেইটো বাচনতে লৈ লৈছোঁ এফালে দেখিছে সেইটো কাপেৰে মই 1 কাপ সুজি আৰু 1 কাপ সুজি 2 কাপ গাখীৰ 2 কাপ সুজি ল'লোঁ এই কাপৰে আধা কাপতকৈ কম লাগিব আমাক পিঠাগুড়ি আপোনালোকে জানে মোৰ ঘৰত সদায় থাকে যিসকলৰ ঘৰত পিঠাগুড়ি নাথাকে তেওঁলোকে এইটো পৰিমাণে যিকোনো ৰঙা আটা বা বগা আটা দিব পাৰে পিঠাগুড়ি কাপটোৰে আধা কাপতকৈ অকমান কম দৰকাৰ হয় মই সেইকাৰণে 1.5 চামুচ দিলোঁ অকণমান দি দিছোঁ এইটো পাউডাৰ গাখীৰ আধা চামুচমান আটা দিলে যাতে গোন্ধটো নাহে পিঠাগুড়ি দিলেও দিব আপোনালোকে আটা দিলেও আপোনালোকে পাউডাৰ গাখীৰখিনি দিব পাৰে 1 মিনিট সময় হানিবই নালাগে মাত্ৰ মিহল খাব লাগে বস্তুকেইটা তৎনাত মিহলিয়ে হৈ গ'ল এফালে কেৰাহীকেইখন পাতি ল'লোঁ আপোনালোকে মন কৰিছে ঢাকি থৈ দিছোঁ পানীখিনি যাতে তৎনাত হৈ যায় সেইটো কাৰণে সহজতে হয় বস্তুখিনি এতিয়া দেখিছে এখিনি অকণমান শুকাই অহা দৰে হৈছে ইয়াত আপোনালোকে লিকুইড গাখীৰ 1 চামুচমান দি দিব পাৰে মই আমুল ক্ৰীমটোকে 1 চামুচ দি দিলোঁ এইখিনি সময়ত আপোনালোকে ইয়াত দি দিব পাৰে নাৰিকলৰ গুড়ি 1 চামুচ ঘি যদি ভাবে আপোনালোকৰ ঘৰত বেকিং পাউডাৰ আছে বেকিং পাউডাৰ সৰু চামুচখনেৰে 1 চামুচ দিব মই কিন্তু বেকিং পাউডাৰ নিদু ইনোটো দিম যেটো ফুড সল্ট ইয়াৰ সোৱাদটো ভাল লাগে আৰু গেছও নহয় হেতু কাৰণে এনে ধৰণে ফুড সল্ট দি দিলো নেমু ৰস দি এনেদৰে চেপি দিব নতুবা পানীও দিব নেমু ৰস দিলে কি হয় ইয়াৰ সুগন্ধ বা কেকটো খাবলৈ ইমান সোৱাদ লগা হয় নহয় আপোনালোকে ভাবিবই নোৱাৰে এতিয়া দেখিছে এনেদৰে অলপ সময় হানি দিলো ইনো দিয়া পিছত আমি বহুত বেছিকে ফেটি থাকিব নালাগে লগত কাপটোত এনেদৰে ভৰাই দিছো আধা কাপতকৈ অলপমান কমকৈ দিব নহলে ওপৰলৈ ফুলি আহি ফাটি যোৱা নিচিনা হয় তেতিয়া কেকটো দেখিবলৈ ভাল নালাগে নহয় নে হেতু কাৰণে আধা কাপতকৈ মই অলপ কমকৈ ইয়াত দি দিছো বাকিখিনি টিফিন বাটিটোতে ঢালি দিম ইয়াত দেখিছে ঢালি দিলো তাৰ পিছত অকণমান ঠেকেচি দি দিছো কাৰণ আপোনালোকে জানেই কেক বনালে আমি অকমান ঠেকেচি দিৱে বাটিটো এফালে বহাই দিলো কাপ কেটা মোহাৰি লৈ এফালে বহাই দিম এয়া নেদৰে বহাই দিছো কাপ কেটা হিজিবলৈ 5 বা 8 মিনিট মানৰ সময় দৰকাৰ আৰু ইটো 8 বা 10 মিনিট মানৰ সময় দৰকাৰ এতিয়া দেখিছে কাপ কেটা এফালে পাতি লোৱাৰ পিছত এফালে হিজি অহা নিচিনা অকমান হৈ গৈছে তেতে ইয়াত মই কাজু
আৰু পিস্তা দিছোঁ আপোনালোকৰ ঘৰত যি থাকে চেৰিও দিব পাৰে ৰংটো খুব ধুনীয়া হয় কিচমিচো দিব পাৰে নাৰিকলৰ গুড়ি থাকিলে নাৰিকলৰ গুড়িও দিব পাৰে তিলো দিব পাৰে যি ইচ্ছা তাকে দিব পাৰে মই গোটেইকেইটাতে এনেদৰে অলপ অলপ কাজু কটা পিস্তা আলমণ্ড এনেদৰে ঘৰত থকা বস্তুকেইটা দি দিছোঁ এতিয়া দেখিছে এখিনি সিজিবলৈ মই আপোনালোকক সময়টো কৈয়ে দিছিলোঁ দেখিছে 8 মিনিট নহ'লে কি সুন্দৰকৈ সিজি আহে নহয় গেছটো অফ কৰি দিলোঁ এইকেইটাটো বেছি সোনকালেই হয় মই এনে পাতি থৈ দিছিলোঁ এফালেও এনে চাই দেখুৱাই দিছোঁ আপোনালোকক ধুনীয়াকৈ হৈ আহিল গেছৰ ওপৰতে মই এনেদৰে থৈ দিয়া গৰম মই দি দিছোঁ অলপ অলপ ঘি আপোনালোকৰ ঘৰত যদি গৰু ঘি বাটাৰ যিকোনো থাকিলে আপোনালোকে দি দিব পাৰে ইমান ধুনীয়া হয় খাবলৈ আৰু উলিয়াবলৈও বহুত সহজ হয় ঘিখিনি গলি যোৱা পিছতে মই এনেদৰে এইখিনি উলিয়াই পেলালোঁ কি সুন্দৰ হৈছে ওপৰৰ ফালে উলাই অহা নাই ফাটি যোৱা নাই আপোনালোকে টিফিন বাটিটোতো মন কৰকচোন যেতিয়া খাব সঁচাকৈ মোক ক'বলৈ নাপাহৰি ইমানেই ভাল লগা হয় নহয় জুতিটো মই আপোনালোকক দেখিছে ঘি দি দিয়াৰ কাৰণে তৎক্ষণাত ওলাইয়ে আহে তলৰ ফালে আপোনালোকে মন কৰিছেনে গম পাইছেনে ইয়াৰ কিমান কোমল স্পঞ্জি হৈছে নহয়নে আপোনালোকে এনে ধৰণৰ ভাপত দি এবাৰ খাই চাবচোন কাৰণ আজিকালি প্ৰত্যেক মানুহ স্বাস্থ্য সচেতন হ'ল আৰু এনেবিলাক ৰেচিপিহে বিচাৰে আগৰ মই এনে এটা ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ'টো বহুত মানুহে ভাল পাইছে এতিয়া দেখিছে কাপটোৰ পৰাও এনেদৰে উলিয়াই দিলোঁ গৰম বন্ধ চলি আছে আপোনালোকৰ সন্তানক এনে ধৰণৰ ৰেচিপিবিলাক বনাই দিয়কচোন সিহঁতে বহুত ভাল পাব কাপটোৰ পৰা উলিয়াব নালাগে মই আপোনালোকৰ আগতহে উলিয়াই দেখুৱাইছোঁ কাৰণ ভিডিঅ' বনালে উলিয়াই দেখুৱাবই লাগিব নহ'লে ভিতৰখন কি হৈছে আপোনালোকেতো গম নাপাব কাপটো কিমান ধুনীয়াকৈ ওলাই আহিছে দেখিছে কাপতে আপোনালোকে সন্তানক দি দিব তাত অকমান ক্ৰীম মৌজুল যিসকলে বেছি খাই ভাল পায় তেনেকৈও ওপৰত দি দিব পাৰে কি সুন্দৰ হৈছে নহয়নে কাপকেককেইটা আপোনালোকে ঘৰত বনাব পাৰে একো ভয় নকৰিব কাপো নেফাটে হেৰিও নহয় এতিয়া দেখিছে মই এটা কাপ ললোঁ আৰু তাতে অকণমান আমুল ক্ৰীম দি দিলোঁ তাৰপিছত তেনেদৰে মই সন্তানৰ হাতত দিম তাৰপিছত এইটো আপোনালোকক কাটি দেখুৱাইছোঁ সন্মুখত আপোনালোকক মই বাটি কেকটো দেখুৱাই দিছিলোঁ টিফিন বাটি কেকটো এতিয়া খায়ো দেখাইছোঁ কিমান ধুনীয়া হয় এইটো দেখিছে ক্ৰীম দিয়াটো এনেকৈ খাবলৈ দিবচোন আপোনালোকক কৈয়ে থাকিব পুনৰ বনাবলৈ বাধ্য হ'ব আজি ৰেচিপি আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু এইবিলাক ৰেচিপিয়ে সঁচাকৈ বহুত স্বাস্থ্যসন্মত হয় খাবলৈও ভাল হয় ময়দা ঘি তেল এইবিলাক আমাৰ কাৰণে অপকাৰীয়ে হৈছে নহয়নে পুনৰ এনে ভিডিঅ' লৈ আহি থাকিম ধন্যবাদ